আপোনালোকে দেখিবলৈ পাইছিলে চাগে ইয়াত এইটো ইয়াৰ ঘৰত ডিম্পু বৰুৱা আছিলে ইয়াৰ ঘৰত আৰু ইয়াৰটো ভিউ বুলি ক'লে মানে আপোনালোক পৰিস্থিতি আছে সেয়ে হাই হেল্ল' গাইজ ফাইনেলি আমি এতিয়া বজাৰত আছোঁ এটা ঠাইলৈ গৈ আছোঁ ক'ত আছে এইবোৰ হাই হেল্ল' কৈ দে এবাৰ হাই হেল্ল' নমস্কাৰ পিছ আউট এইফালে দেখুৱাই তো বলক আপোনালোকেও চাই থাকক আৰু মানে ইয়াত চাবলগীয়া বস্তু বহুত আছে মই ভাবিছোঁ কোনটো চাওঁ এনেকুৱা হৈ গৈছোঁ লাষ্টলৈকে চাই থাকিব দিব লাগিব হাফলং টাউনখন পাহাৰৰ ওপৰত একচুৱেলি গোটেইখন এইখন হয় মিউজিয়াম আৰু ইয়াৰ ভিতৰত বহুত চাবলগীয়া বস্তু আছে পুৰণি দিনৰ পাথৰ কিবাকিবি মানে বহুত থাকে এইখন আজি বন্ধ গৈ আছোঁ চাৰ্কেট হাউচলৈ কি পৰিৱেশ হয় চ' ফাইনেলি আহি গ'লোঁ চাৰ্কেট হাউচ হাফলং ইয়াত দেখিবলৈ পাইছে 4টাৰ পৰা 5:30লৈকে ইয়াত এণ্ট্ৰি কৰিব পাৰে আৰু ফাইনেলি চাৰ্কেট হাউচত ডিম্পু বৰুৱা আহিছে আৰু ইয়াত ডিম্পু বৰুৱা থকা ৰুম আছে ঘৰ আছে আৰু ইয়াত ধুনীয়া ভিউ আছে তাকে চাবলৈ আমিও আহিছোঁ তো বলক আপোনালোকক লাষ্টলৈকে চাই থাকক আৰু ক'ত থাকিছিলে ডিম্পু বৰুৱা কি কৰিছিলে আপোনালোকে সকলোবোৰ দেখা পাব তো বলক ফাইনেলি চাৰ্কেট হাউচৰ ভিতৰলৈ আহি গ'ল আৰু আপুনি চাব পাৰে সেইটো চাৰ্কেট হাউচ আৰু ইয়াতেই আছিল ডিম্পু বৰুৱাৰ ৰুম আপোনালোকৰ ৰুমটো দেখাই দিম আপোনালোকক তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু আপোনালোকে ডিম্পু বৰুৱা যদি ভিডিঅ' চাইছে তেনেহ'লে আপোনালোকে দেখিবলৈ পাইছিলে চাগে ইয়াৰ ঘৰত ডিম্পু বৰুৱা আছিলে ইয়াৰ ঘৰত আৰু ইয়াৰটো ভিউ বুলি ক'লে মানে আপোনালোকে নিশ্চয় গম পাবই ডিম্পু বৰুৱা আহিছিলে ইয়াত তো ফাইনেলি এইফালে সোমাই যাওঁ এইফালে মানুহ বহি আছে এইখন যে আমি ট্ৰেইনত আহিলে দেখা পাওঁ এই ব্ৰিজখন হয় ভিউ চাওক আপোনালোকে পাহাৰৰ ভিউ ইয়াত মানে প্ৰত্যেক দিনাই এইখন ঠাই চাবলৈ বহুত মানুহ আহে এইখন ঠাই চাবলৈ আৰু এইখন ঠাই বহুত পপুলাৰ ঠাই হয় য'ত ডিম্পু বৰুৱা ইয়াত আহি গৈছে আপোনালোকে গম পায় চাওক পাহাৰৰ জংঘলৰ মাজত আল্টিমেট ফিলিংছ মজা লাগিছে একদম ইয়াত বহি লওঁ অকণমান আৰু অ' ভাই মজা তো এতিয়া ফাইনেলি আমি ইয়াৰ পৰা যাওঁগৈ ৰাতি হৈ গ'ল সময় বহুত হৈ গ'ল টাইম ভাই ৰাতিৰ ভিউ চাওক এইটো য'ত আমি দিনত আপোনালোকক দেখা আছিলোঁ সেইটো ৰাতিৰ ভিউটো চাওক এইটোত মজাৰ ভিউ এতিয়া বৰ্তমান হৈ আছে আৰু এইফালে পাহাৰবোৰ দেখা পোৱা নাযায় এইফালে পাহাৰবোৰ এতিয়া বৰ্তমান আৰু ভিউবোৰ চাওক ভাই এতিয়া বৰ্তমান কি পৰিস্থিতি আছে সেয়ে তো এইটো মেইন পইণ্ট হয় চাৰ্কেট হাউচলৈ যোৱা এইফালে কাউন্সিল যায় এইফালে এইটো ৰাস্তাদি কাউন্সিল যায় আৰু এইফালে যাব টাউন ফালে আমি গৈ আছিলোঁ এইফালে চ' ৰাস্তা দি আহি থাকোঁতে পালোঁ ডন বক্স HS স্কুল ভাবিলোঁ আপোনালোককো অকণমান দেখাই লৈ যাওঁ স্কুলখন বহুত ভাল লাগিছে দেখিবলৈ আৰু বহুত ডাঙৰ এৰিয়া হয় স্কুলখনৰ একচুৱেলি ঘূৰি পকি আহিলোঁ আৰু আহি পেলাই এতিয়া কিবা এটা খাওঁ আৰু কিবা এটা খাই ঘৰলৈ যাওঁ যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু লাইক এটা